আমি ফাইনেলি আইকাল নিতে পারবো নরুদা আমার কো বাইকো দেখা গেলে জায়গা গেলে দেখা যাবে বুঝছ না অলপ বন্ধ কর দেখা আৰু এইফালে যাব না যাও আৰু গাইস নদী চাওক নদী ভূটানৰ নদীটো কিমান মানুহ হৈছে এটা কৰিছে আমাৰ পাট্টাগিলা দস্তিগিলা পিকনিক খাই আছে গাইস এইটো খানা বনাই আছে খানা সুরেশ থাপা যা যাই থাক না কি আৰু কিয় লাগে উঠিয়া ওপৰত কিবা আছে অলপ চাবৰ কাৰণে এইটো আপোনালোকে আগতে দেখাইছোঁ এতিয়া দেখাব যত্ন নকৰোঁ কিবা কাক আছে আহিব আপোনালোকে কওক আপোনালোকে আহিব আচ্ছা খৰচৰ টাইমত 2 কিলোমিটাৰ হয় খোজকাঢ়ি আহিব বাৰু অলপ ৰাস্তাৰে আহিলে মানে অলপ 2 কিলোমিটাৰ হয় এনেতো শ্বৰ্টকাট 1 কিলোমিটাৰ নহয় তলত দেখাব কি কি আছে চাওক এটা নদী হয় এইটো দেখিব গৈছে গুৱাহাটী মংগলৰ পৰা আহিছে আৰু বহুত জেগাৰ পৰা আহিছে চাওক নাজাৰটো চাওক চাওক ফটো উঠি আছে এতিয়া চাওক আমাৰ মানুহ আহিছে আমি ঘৰৰ ওচৰৰে অলপ আহি চালোঁ কিবা কৈ দি আহিব 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 আপোনালোকে আহিব খাব আহিব আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় 1 কিলোমিটাৰ হয় বাবু বাই বাই দি বাবু ক আপোনালোকে আহিব বাবু চাই আপোনালোকে আহিব ক আপোনালোকে আহিব ক চবে আহিব ঐ পৰিবি এইফালে ইমান গাড়ী আহিছে ইমান দেই কিবা এটা ক তই উঠাই দিম দেই ক আহিখিনি কেনে লাগিছে অনুভৱটো ক